তুমি ক'ৰ পৰা আহিছা? মই ছিংগাপুৰৰ পৰা আহিছোঁ। ছিংগাপুৰ। আচ্ছা, ছিংগাপুৰৰ পৰা কেতিয়া আহিছা? আহিলোঁ যেতিয়া এইটো কৰোণাৰ প্ৰব্লেম হ'ল তেতিয়া আহিছোঁ ইণ্ডিয়াত মানে অসমত আছোঁ। প্ৰব্লেম হৈছিল নেকি? নাই, ছিংগাপুৰত আছে, সকলো জেগাতে বৰ্তমান কৰোণা আছে। মই এতিয়া অসমত আহিছোঁ। মই যি গম পাইছোঁ অসমত সকলোতকৈ কৰোণা কম, সেইকাৰণে মই অসমত আছোঁ। যেতিয়া তুমি ছিংগাপুৰৰ পৰা আহিছা তেতিয়া তোমাক কোৱাৰেণ্টাইনত মানে ৰখা নাছিলে? নাই, মই আগতে আহি গৈছিলোঁ, তেতিয়া চাইনাত হৈছিল, তেতিয়া আহি গৈছিলোঁ, মই কোৱাৰেণ্টাইনত থকা নাই। কিমান আগত আহিছা? ডিচেম্বৰত আহিছোঁ মই। ডিচেম্বৰত। আচ্ছা, এতিয়া কি তুমি ছিংগাপুৰ টাউনত থাকা না গাঁৱত থাকা না কি ক'ত থাকা? এক নম্বৰ কথা, মোৰ ঘৰ বাৰীৰ অভাৱ নাই। অভাৱ নাই। আচ্ছা। মোৰ ছিংগাপুৰত বহুতকেইটা হোটেল আছে মোৰ। আচ্ছা। আমেৰিকা লণ্ডনত আছে, আচ্ছা। মালয়েছিয়া আছে, আৰু যিটো ইণ্ডিয়াত যিটো তাজ হোটেল আছে সেইটো মোৰে হয়। আপোনালোকৰ দুৱাৰ পথত মই আগবাঢ়িছোঁ এইখিনি। নাই, মোৰ জন্ম ইণ্ডিয়া কোনখিনিত? অসমতে। অসমত কিবা জেগা আছে না? নগাঁও, সৰুগাঁও। সৰুগাঁও। তেতিয়া তুমি ছিংগাপুৰত কেনেকৈ গ'লা? আমি চকুৰে দেখা নাপাওঁ। আমি যিটো টীম আছে এটা, ঠিক আছে, সেইটো টীমে আমাক বিভিন্ন দেশত লৈ যায়। তাত আমি ছিংগাপুৰত গৈছোঁ। তাত এইটো কৰি মানে হোটেল কেইটামান বনাইছোঁ মই। এইটো সেনেকুৱা আৰু আমাৰ যিটো টিমেৰ হেড লিডাৰ আছে লৈ গৈছে। আমাৰ কাৰণে প্লেনৰ টিকেট আছিল যে সেইজনৰ নাম কি আছিলে? হয়, যিজন হেড লিডাৰৰ নাম কি? হেড লিডাৰৰ নাম হ'ল সুধিৰাম বেজবৰুৱা। তেওঁৰ ঘৰ ক'ত আছিলে? তাৰ ঘৰ ছিংগাপুৰত। হয়। সি অসমত কেনেকৈ আহিলে? নাই, সি আচলতে আমাৰ ৱণ্ডো লিডাৰ যিবিলাক আছে তাৰ হেড লিডাৰ হয়। সি যিকোনো দেশত যাব পাৰে আৰু যিকোনো দেশৰ পৰা সি আমাৰ নিচিনা মানুহ ধৰি আনে আৰু কামত লগায়। তাৰ কাৰণে ভিছা ফ্ৰী, হেলিকপ্টাৰ টিকট ফ্ৰী, সকলো ফ্ৰী। এতিয়া কি তোমালোকৰ কি মানে প্ৰব্লেমটো কি? কিহৰ কাৰণে মানে মানুহৰ ওচৰে পাজৰে গৈ হাত মাগিছা? আমি হাত নামাগো নহয়। তেনেহ'লে আমাৰ যিটো টীম মানে আমাৰ এটা হোটেল আছে, আমাৰ নিজস্ব যিটো আমি থাকোঁ, তাত এটা চাইনবোৰ্ড মৰা আছে, আমাৰ ফটো লগাই আছে তাত। সেইটো চাই পেলাই তাত এটা মানে ঘৰ বনোৱা আছে, তাত টকা দি যায় মানুহ। এনেকৈ আমি কাৰো ওচৰত হাত নাপাতো। টকা কি বুলি দিয়ে? টকা আমি চকুৰে দেখা নাপাওঁচোন। তোমালোকৰ কি মানে জন্মৰ পৰা এনেকুৱা না জন্ম হোৱাৰ পিছত মানে? নাই, জন্ম হোৱাত নহয়। এইটো যেতিয়া 1983 চনত যেতিয়া গণ্ডগোল হৈছিল, যুদ্ধ লাগিছিল, তেতিয়া পাকিস্তানী সেনাবিলাকে মোৰ চকুত গুলি আহিছে। আচ্ছা, তুমি মানে ইমান যে হোটেল চোটেল যে বনাইছা, কি হোটেলবিলাক কি মানুহৰ খোৱাৰ কাৰণে না মানুহৰ মানে থকা বোৱাৰ কাৰণে? দুয়োটাই হয়। আচ্ছা, মানে এটা বিল্ডিং ল'লে কিমান টকা মানে হেৰি দিব লাগে? নাই, এইটো হিচাপ মই নাজানো, মোৰ মেনেজাৰে জানে। হোটেল যাওঁ, মইতো নাথাকোঁ ন, সময় নাই, মই বিজি থাকোঁ সকলো সময়ত। যে তুমি চকুৰে নেদেখা, তুমি কিহত বিজি থাকা? আমাৰ বিভিন্ন ফাউণ্ডেশ্যনৰ পৰা আমাৰ ওচৰত টকা আহি থাকে, আমি গোটেইটো দিন হিচাপ কৰোঁতেই যায়। এক নম্বৰ কথা গম বুজি লওক, মানে বিভিন্ন ফাউণ্ডেশ্যনৰ পৰা আমাৰ টকা আহি থাকে আৰু সেইবিলাক টকা হিচাপ কৰোঁতে আমাৰ সময় যায়। তেতিয়া ডোনাল্ড ট্ৰাম্পে ফোন কৰে, তেতিয়া মোৰ ফোন ৰিচিভ কৰা সময় নাই। আৰু কিং জঙো ফোন কৰিছে কৰোণাৰ বিষয়ে জানিবলৈ, যে এইবিলাক অৱস্থা কি। মোৰ খবৰ লৈছে কিং জঙে, কিন্তু সেইবিলাক ফোন কৰা মই সময় নাই ৰিচিভ কৰিবলৈ, ইমান ব্যস্ত টকা কোনাত। মিডিয়া কল নকৰে? মোদীৰ নম্বৰ নাই চাগে মোদীৰ তাত, সেইকাৰণে কৰা নাই। কিন্তু লগ কৰিম আহিছোঁ যেতিয়া ইণ্ডিয়াত। লগত তোমাৰ কেতিয়াবা মানে লগ হৈছিল জানো? কাৰ? ডনাল্ড ট্ৰাম্পৰ লগত কেতিয়াবা লগ হৈছিল? লগ হৈছিল। আমেৰিকাত যেতিয়া গৈছিলোঁ, হোটেল বনাইছিলোঁ তাত, তেতিয়া ডনাল্ড ট্ৰাম্পৰ লগত লগ হৈছিল। তোমাৰ হোটেলত কি মানে হেৰি ডনাল্ড ট্ৰাম্প আহে? মাজে আহে, মোৰ খবৰ ল'বলৈ আহে। কিন্তু তেতিয়াতো ফোন নম্বৰ দিছোঁ, কথা পাতিছোঁ, কিন্তু এতিয়া ফোন কৰিছিল, মই চাইছোঁ মিছ কল, কিন্তু ফোন ৰিচিভ কৰাৰ সময় নাই। তোমাৰ টোটেল হেৰি কিমান আছে? হোটেল কিমান আছে টোটেল? বহুত আছে, বিভিন্ন জায়গাত আছে, মই হিচাপ ৰখা নাই। এইবিলাক মই ডাইৰেক্টলি পইচা পঠাই দিয়ে মোৰ বেতন। কিমান কোটি টকাৰ মালিক হ'ব বাৰু?
নাই এইটো মোৰ মেনেজাৰে হিচাপ কৰি জানিব মই তোমাৰতো হোটেলটো মানে আনলিমিটেড ইনকামটো মই মানে কিমান হিচাপ ঠিক কৰি আছে, তোমাৰ যদি ইমান আনলিমিটেড ইনকাম তেতিয়াহ'লে তোমাৰ মানে হেৰি চকু ঠিক নকৰা কিয়? তুমি যি ইনকাম কৰিছা এইটো মানে এটা হোটেলৰ এটা চিটৰ মানে হেৰি টকা নহয়, তেতিয়াহ'লে মানে তুমি চকু এনেকৈ ৰাখিছা কি? তুমি কি মানে ভাব ধৰিছা নে সঁচাই তোমাৰ এনেকুৱা? এতিয়া কি খুলি চাব পাৰিম জানো বস্তুটো চশমাটো? নাই ফুলিলে পোহৰ পৰিলে মোৰ প্ৰব্লেম হয়। আচলতে কি হ'ল, চকুটো মই ঠিক কৰিব পাৰোঁ, কিন্তু মই যদি চকু ঠিক কৰোঁ তেনেহ'লে মোৰ লছ। মোৰ সেইটো ফাউণ্ডেশ্যনৰ পৰা উলিয়াই দিয়া হ'ব বাৰু। যিটো আমাৰ গেংটো যিটো আছে সেইটো এই যিটো মেনেজাৰ মানে হেড যিটো অফিচাৰ আছে সি কিং জঙতকৈ বেয়া, হয় নেকি? খাতাৰনাক। খাতাৰনাক। সেইকাৰণে আমি চকু ঠিক কৰিব নোৱাৰোঁ। আৰু সি কৰে কি, ভাল চকু যিবিলাক আছে সেইবিলাকো বেয়া কৰি দিয়ে। যাৰ এটা ভাল এটা বেয়া সেইটো কানা কৰি মানে লৈ যায়, ইনকাম কৰিব লাগে বাছ, সেইটো হ'ল কথা বাৰু। আৰু ইণ্ডিয়াত নকৰোঁ। তুমিতো কোৱা তেতিয়াহ'লে তুমি এণ্ড্ৰইড মোবাইল কেনেকৈ মানে হেৰি চলোৱা? সেইটো মোৰ এছিষ্টেণ্ট আছে, ৰিচিভ কৰি দিয়ে। তাৰপিছত এছিষ্টেণ্ট আমাৰ বহুত এছিষ্টেণ্ট আছে, বহুত আছে। হেৰি লেডিজ নে জেণ্টছ? লেডিজ লেডিজ চাব পাৰিম নেকি? নাই এইটো মোৰ লগত নাই এতিয়া। তাক ছিংগাপুৰ এৰি আহিছোঁ। কৰোণা এতিয়া কৰোণা ঠিক আছে, এতিয়া যদি তোমাৰ যদি মোবাইলত যদি কিবা এটা কল আহে তাৰপিছত কি হ'ব বাৰু? কোনে ৰিচিভ কৰি দিব? না মোৰ আইডিয়া হৈ গ'ল, মই এনেকৈ বহি দিব লাগে, হৈ যাব। মোৰ আইডিয়া আছে, হৈ গ'ল এতিয়া চলাই আইডিয়া আছে। ৰাখিছা উল্টাকে ৰাখিছা না ভালকৈ ৰাখিছা এইটো তুমি গম পোৱা? নজৰাকে কোৱাচোন। নাই নধৰাকৈ মই ক'ব নোৱাৰিম। তুমি এতিয়া মানে ক'ত থাকা তুমি? এতিয়া বৰ্তমান যে ইয়াত আহিছা, আমাৰ ইয়াত যে তুমি যে আহিছা, এতিয়া মানে ক'ৰ পৰা আহিছা বা মানে ৰাতি ক'ত থাকিবা বা ৰাতি ক'ত থাকিছিলা, কি ইয়াৰ বিষয়ে তুমি কি ক'বা? মই আগতে কৈছোঁ মোৰ গাঁও নগাঁও সৰুগাঁও। এইটো কোনখিনি? ঠিক আছে, আপুনি চিনি নাপাব বাৰু। নগাঁও সৰুগাঁও মোৰ ঘৰ, এইটো মোৰ জন্মস্থান জেগা আছে, ইয়াতে মই আছোঁ বৰ্তমান। যেতিয়া কৰোণাৰ প্ৰব্লেম যাব তাৰপিছত আকৌ ছিংগাপুৰ, আমেৰিকা, লণ্ডন এইবিলাকত যাব। আচ্ছা, তোমাৰতো বহুত কিবা কিবি সুধিলোঁ, এতিয়া তোমাৰ নামটো কি বাৰু? মোৰ নাম MD সাজিদ খান। MD সাজিদ খান। য়েছ। বহুত ডাঙৰ নামটো। সেইটো বাৰু হয়, সেইটো আৰু কি লাগে। এতিয়া মানে তোমাৰ মা দেউতা আছে নে নাই? মোৰ মা দেউতা বৰ্তমান নাই। মা দেউতা নাই? নাই। তোমাৰ মা দেউতা কি কনা আছিল নেকি? নাই, মোৰ মা দেউতা কৰা নাছিল, ভালেই আছিল সিহঁতে। তোক তাত বহাই থৈ আহিছোঁ, তই ইয়াত আহি লেকচাৰ মাৰি আছ।